নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাইছো। আজি গোলাপ ফুলৰ ডিজাইনটো কেনেদৰে কৰিব পাৰি খুব সহজতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। এতিয়া চাওকচোন, এই ফুলপাহ আমি প্ৰথমে এনেদৰে গোল কৰি আঁকি ললো আৰু সূতাডাল দুডলীয়া কৰি লোৱা হৈছে। আপোনালোকে এডলীয়া কৰি ল'ব পাৰে আৰু লৈ পেলাই এনেদৰে আমি তিনিটা ঘাট এনেদৰে টানিব লাগিব। তাৰ পিছত তাৰ মাজেদি এনেদৰে বেজিটো উলিয়াই আনিব লাগিব। চাওক, এনেদৰে উলিয়াই আনিলো। উলিয়াই আনি এটা ঘৰ এৰি তাৰ পাছৰ ঘৰটো তেনেদৰে সোমোৱাব লাগিব। আকৌ তাৰ পাছত সেইডালৰ ওপৰেদি আনিব লাগিব। চাওক, ওপৰেদি আনি ইডাল সূতাৰ তলেদি এনেদৰে আকৌ সোমোৱাই দিলোঁ। চাওক, এনেদৰে আকৌ এই সূতাডালৰ ওপৰেদি আনি এইডালৰ তলেদি এনেদৰে সোমোৱাই দিম। এনেদৰে আমি গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম আৰু বেছি টানি টানি দিব নালাগে, ঢিলা ঢিলা কৰি ৰাখিব লাগে সূতাবোৰ। আপোনালোকে এই চিলাইটো ৰিবন দিও কৰিব পাৰিব। এনেদৰে ৰিবন চিলাইটো এনেদৰে কৰা হয় এইটো সূতাৰে। এয়া চাওক, গোলাপ ফুলপাহ আপোনালোকে যিকোনো কাপোৰতে কৰিব পাৰে, টেবুল কাপোৰ বা চাদৰ মেখেলা বা যিকোনো কাপোৰতে আপোনালোকে এই ডিজাইনটো দি কৰিব পাৰিব। খুব সহজ আৰু খুব সোনকালে হয়, দেখিও ধুনীয়া লাগে। এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহকচোন। আপোনালোকে বহুত ডিজাইনত কৰিব পাৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আগতেও মই বহুতো এনেকুৱা ভিডিঅ' দিছিলোঁ, আপোনালোকে চাব পাৰিব। এতিয়া চাওঁ আহক।